তো হাই গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নয়ন এনএম ব্লগ। অন্য এটা ব্লগ লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি যাই আছোঁ মানে 100 বছৰমান আগৰে এটা গণেশ মন্দিৰত 100 বছৰৰো বেছি মানে হৈছে মন্দিৰটোত। আৰু সেইটো মন্দিৰত যাই আছোঁ। আৰু এইফালে আছে গীতাংকুৰ, আৰু এইফালে গীতাংকুৰে বোলে চাইকেল লৈ। আৰু এতিয়া বলক আমি যাই থাকোঁ। তো ভাই বল। তো এতিয়া আমি যেতিয়া যাই আছোঁ চাইকেল লৈ কেনে বঢ়িয়া। দেখিছে মোৰ পিছত আছে এইটো গণেশ মন্দিৰ, আৰু এইফালে আছে। আৰু এতিয়া আমি সোমাই যাব লগ। তো গাইজ পালো দিয়ক আহি গণেশ মন্দিৰ। তো এইটো হ'ল 100-200 বছৰমান পুৰণি এটা গণেশ মন্দিৰ। তো গাইজ এই গণেশ মন্দিৰটো পাহাৰৰ ওপৰত হয়। আৰু এইফালে দেখিছে আৰু দেখিছে এই মূৰ্তিটো একদম সম্পূৰ্ণ শিলৰ হয়। দেখা পাইছে আপোনালোকে, একদম সম্পূৰ্ণ শিলৰ মন্দিৰ হয়। আৰু এইফালে কিবা কিবি আছে, কেইটামান ঘৰ, এটা চাগে খানা চানাও খায়। আৰু দেখা পাইছে কাষতে আছে এইখন এখন পাহাৰ। আৰু এই পাহাৰখনত পাৰিলে এবাৰ মানে উঠি যাবলৈ ট্ৰাই কৰিম। তো জংঘল আছে বহুত, তথাপিও চাই লওঁ। আৰু এইফালে দেখিছে পুৰা চৌকা খান্দাই আছে, মানে ইয়াতে খানা চানাও খাই চাগে। মানে খানা নাখালেও কিবা খানা খায় ন। মন্দিৰৰ ভোগটো ইয়াতে বনাই। আৰু এইফালে আছে এটা চৌকা, মানে ইয়াতে খানা খায়। আৰু মই মানে ভাবিছিলো এই পাহাৰখনত এবাৰ উঠিম, আৰু কিন্তু কেনেকে উঠিমে গাইছ, পুৰা জংঘল দেখোন চাৰিওফালে। বেলেগ চাইডৰ পৰা মানে উঠিবলৈ ট্ৰাই কৰিম বলক। আৰু এইফালে দেখিছে আপোনালোকে, মানে এইটো চৌকা, মানে ইয়াতে খানা খাইছে ঠিকে আছে, খানা হওক ভোগ হওক ঠিকে আছে খাইছে। কিন্তু মানে এনেকে পাত চাত পেলাই থৈ দিছে, চাওক না, পাত চাত পেলাই মানে পৰিৱেশটো লেতেৰা কৰি থৈ দিছে। প্লিজ আপোনালোকে এনেকুৱা নকৰিব। যদি কৰবাত খানা চানা খাইছে, ভালকে তাতে এটা ঠাইতে দম কৰি থৈ আহক। কাৰণ এইবিলাক কৰিলে চাওক না, পৰিৱেশটো কেনে এটা লেতেৰা হৈ যায়। আৰু মানে আহিছিল মোৰ লগত গীতাংকুৰ। আৰু মানে মন্দিৰটোত আহি কেনেকুৱা লাগছি তোৰ? মন্দিৰটো আহি ভাল লাগিছে, কিন্তু পৰিৱেশটো বহুত লেতেৰা হৈ আছে। আৰু আগতে পৰিৱেশটো বহুত চাফা আছিল। আমি সৰুতে আহিছিলোঁ, কিন্তু মানুহবিলাকে এতিয়া চাফা নকৰে। চাফা তাফা কৰি দিব। আৰু ইয়াতে খানা চানা খাই এনেকে পেলাই থৈ নাযাব, অলপ চাফা তাফা কৰি যাব। গিলাচ চিলাচ পুৰা বেয়াকে পৰি আছে। তো বাৰু আপোনাৰ এইটো আছিলে যে 100 বছৰ পুৰণি এটা মন্দিৰ। 100 বছৰো বহুত, 200 বহুত বছৰ পুৰণি। আৰু গাইজ গণেশ মন্দিৰৰ কাষতে আছে এটা শিৱলিংগ। তো এইফালে আছে এইটো শিৱলিংগটো। আৰু এতিয়া আমি বেলেগ ফালে যাওঁ। আৰু মই এতিয়া আছো মানে বহি জিৰণি ঘৰত। মানে এইফালে এইটো হ'ল জিৰণি ঘৰ, কিন্তু অৱস্থা নাই ভাই, একদম অৱস্থা নাই। কাৰণ এই কি লভ লিখি থৈ দিছে, R+H+K+P, এই যিকিনো লিখি থৈ দিছে। মানে এইগিলাখান লিখবে নাংগে আচলতে। চাওক না কি সোপা লিখি থৈ দিছি। আৰু গাইজ গণেশ মন্দিৰৰ পৰা ওলালো এতিয়া। আৰু এতিয়া যাওঁ। আৰু এইফালে আছে গীতাংকুৰ। গণেশ বাবাক চিন্তি এটা চিঞৰ হৈ যায়, গণেশ বাবা কি জয়। বঢ়িয়া। বলক আৰু মানে পাহাৰত উঠিম এইবাৰ অলপ আগৰ ফালৰ পৰা। আৰু এইফালে মোৰ পিছফালে দেখিছে কি ধুনীয়া এটা ঠাই হয়, কি ধুনীয়া এটা দৃশ্য হয়, দেখিছে আপোনালোকক। আৰু আপোনালোকে ইয়াৰ পৰা এটা চিনেমেটিক শ্বট চাই লওক। আৰু মোৰ যে বেকগ্ৰাউণ্ডত দেখিছে এই পাহাৰখন আৰু বৰ বেছি এবছৰো নাই, মানে নোহোৱা হৈ যাব। কাৰণ ইয়াতে হ'ব এখন ইউনিভাৰ্চিটি। সেইকাৰণে মানে পাহাৰখন আধা আধি কাটা হৈছে, আৰু আধা কাটিলে নাইকিয়া হৈ যাব। আৰু এইফালে গীতাংকুৰে কিবা কি কৰি আছে, মানে পুৰা ইটা চিটা লগাই লৈছে। কি কৰিবি ভাই? ৰিলছ ইনষ্টাগ্ৰামৰ কাৰণে। আৰু মানে এতিয়া এটা মন্দিৰৰ পৰা ওলাই আহি আৰু এটা মন্দিৰত যাই আছো। আৰু এইটো মন্দিৰটোৰ নাম হ'ল বাঘেশ্বৰী মন্দিৰ বুলি কয়।
তো তাত যাই আছো এতিয়া আৰু তাতেও মানে চাৰিওফালে পাহাৰ আৰু গাইজ মই যে অলপ আগতে কৈ আছিলো এইফালে দেখিছে চাইনবোৰ্ড খান মানে শংকৰদেৱা ইউনিভাৰ্চিটি এইফালে চাইনবোৰ্ড মাৰি থৈ দিছে আৰু এতিয়া আমি অলপ ওপৰ ফালে যাইছো কাৰণ ফটোশ্বুট মেইন তো গাইজ ফাইনেলি উঠি আহিলো অলপ ওপৰত আৰু ওপৰত যাইছো কাৰণ ইয়াতে আছে এটা মন্দিৰ আৰু প্ৰায় 2 বছৰমান আগতে এই মন্দিৰটোত আহিছিলো আৰু এতিয়া নাই কি হৈছে নাজানো সেই মন্দিৰটোলৈ যাই আছো এতিয়া আৰু আজি গাইজ মানে মোক নিজকে এনেকুৱা লাগছি ডিস্কভাৰী লাগছি গম পাইছা দে তোৰ কেনে লাগছি মোৰতো কলিজা কবি গৈছে ইমান ডাঙৰ কলিজা এইখিনিতে আহিছে মানে ইয়াতে বাঘু আহিব পাৰে মানে বাঘু আহিব পাৰে কাৰণ চাওক না চাৰিওফালে জংঘল মাজত এটা সৰু ৰাস্তা আছে আৰু এইখন হলে এখন পাহাৰ আৰু ইয়াতে আগতে বহুতবাৰ বাঘ ওলাইছে আৰু ৰিক্স নাই বাঘ ওলাই যাব পাৰে বহুত ভয়ে আহি আছো আৰু প্ৰায় মানে 2 বছৰ মান আগতে 2 বছৰ আগতে ইয়াতে খানা খাই যোৱা কিন্তু মন্দিৰটো মানে ভাল কৰাই নাই মন্দিৰটো সেনেকুৱাই হৈ আছে আৰু এইটোৱে হ'ল দিয়ক মন্দিৰটো বাঁহৰ বনাই আছে মানে পিছলৈ চাগে ভাল কৰিব সেইটো নাজানো কিন্তু এই 2 বছৰ মানে হ'ল ভাল কৰাই নাই আৰু এইটোৱে হ'ল দিয়ক বাঘেশ্বৰী মন্দিৰ আৰু চাওক কাষৰ পৰিৱেশবোৰ এনেকুৱা তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক এটা কৰি দিব আৰু নতুনসকলে কৈ দিব চেনেলটো ছাবস্ক্ৰাইব আৰু গীতাংকুৰ কিবা এটা কৈ দি গাইজ ভিডিঅ'টো চাই যদি ভাল পালে শ্বেয়াৰ কৰিব লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ আপোনালোকে বহুতো ভিডিঅ'বোৰ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে প্লিজ ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক বহুতখিনি আগুৱাই যোৱাত সহায় কৰিব এটা ছাবস্ক্ৰাইব প্লিজ ছাবস্ক্ৰাইব কৰিলেতো আপোনালোকৰ পইচা নাযায় একো নাযায় তো ছাবস্ক্ৰাইবটো কৰিব কিয় ইমান টান পায় তো ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ